দেখিবৰ কাৰণে সঁচাকৈ বেয়া হ'ল ফটোত বেয়া এডিট কৰি দিয়ে ধুনীয়া হাই হেল্ল' নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেল বিন্দা কছাৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো আপোনালোকৰ মৰম আৰু ভগৱানৰ কৃপাত ভালে আছোঁ বৰ্তমান মই এতিয়া আছোঁ ঘৰত মানে আজি কলেজ বন্ধ সোমবাৰ বন্ধ কি কাৰণত বন্ধ হ'ল মই সিমান বিশেষ নাজানো বাৰু আৰু এতিয়া মই মানে ভাবিছোঁ মই ভবা নাই মানে মায়ে ভাবি আছে যে মা আজি ভাবিছে চাপৰি ফালে যাওঁ তো চাপৰি যাওঁ বুলি মায়ে ভাবি আছে আৰু আমাক কৈছে মানে যাবি নেকি বুলি তো মানে আমিও ভাবিছোঁ মানে মায়ে যদি চাপৰি যাওঁ বুলি ইচ্ছা কৰিছে তেন্তে আমিও লগতে যাওঁ আৰু এইফালে মোৰ লগত আছে গায়ত্ৰী বহি আছে ন চাপৰি যাবা নাই মায়ে চাপৰি যাম বুলি কৈছিলে যাম যাবা যদি মায়ে চাপৰি যাম বুলি ভাবিছে যদি মানে যোৱাটো হয় তেতিয়ালৈকে যদি যোৱাটো হয় মানে তেতিয়া আমিও যাম লগত আৰু আমি গ'লেতো আপোনালোকো যাব ন মানে চাব পাৰিব তো দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া মই গা পা ধুই ৰেডি হৈ লওঁ যদি চাপৰি যায় চাপৰি যাম আৰু ফাইনেলি এতিয়া ওলাই হৈ গ'ল মানে আমি এতিয়া সঁচাকেই মানে চাপৰি যোৱাটো হৈ গ'ল আৰু এতিয়া চাপৰি যাবৰ কাৰণে ওলাই গ'লোঁ মাহঁত আগত গ'ল মোৰ গাটো ধুওঁতে অকণমান পলম হ'ল সেইবাবে আমি এতিয়া গায়ত্ৰী আৰু মই স্কুটি লৈ যাম মাহঁত খোজকাঢ়ি গ'লগৈ গাড়ীখন কাৰণ চাপৰিলে বুলি নিনিলোঁ এয়া স্কুটি লৈ ৰেডি এইফালে গায়ত্ৰীয়ে অকণমান বস্তু লৈ লৈছে আৰু মোনাত কি ভৰাই লৈছে চাওঁ চাহ লৈছে এইফালে কিবা কিবি লৈ লৈছে আৰু এইটো দেখা পাব আপোনালোকে তো এতিয়া আমি চাপৰিলৈ গৈ থাকোঁ আৰু ষ্টাৰ্ট দি লওঁ মানে মোৰ স্কুটিখন বেমাৰ এটা হ'ল এইখন স্কুটিখন ভলভ' কি হ'ল এখন চেল্ফত ষ্টাৰ্ট নলয় সেই কিক মাৰিবলগীয়া হৈ গ'ল লাজ লাগে মানুহৰ আগত কিক মাৰি থাকিবৰ কাৰণে এই ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া মানে দোকানত সোমালোঁ খুৰী দোকানত এতিয়া চিপছ টিপছ ধুনীয়াকৈ লৈ লৈছোঁ আৰু ন খানা খুৰী হয় হয় চিপছ টিপছ ধুনীয়াকৈ লৈ লৈছোঁ তাৰপিছত গৈ থাকোঁ আৰু এতিয়া ফাইনেলি এতিয়া চাপৰিলৈ গৈ আছোঁ এইটো আমাৰ দেখক কি ধুনীয়া লাগিছে এখন হাতে স্কুটি এখন হাতে মোবাইল লৈ গৈ আছোঁ আৰু এইফালে গায়ত্ৰী আমাৰ চিপছ খাবৰ কাৰণে আৰম্ভ কৰি দিলে চিপছ কিনিছিলে খাবৰ কাৰণে আৰম্ভ কৰিলে এইফালে গৈ আছোঁ এতিয়া চাওক গছটো কি মজা লাগিছে মা কচম বে খাই দিবা চাওক মানে মই এখন হাতে মোবাইল লৈ আছোঁ আৰু এখন হাতে স্কুটি চলাই আছোঁ ন সেইকাৰণে মানে খাব নোৱাৰোঁ যে সেইকাৰণে গায়ত্ৰী হাতখন ব্যৱহাৰ কৰি দিছে মোক আগত তোমাৰ আকৌ বাৰ হাতখন ব্যৱহাৰ কৰিছা নি গোৱা আহোঁ ৰাস্তাটো বেয়া সেইকাৰণে এইবোৰ ভিডিঅ' নকৰোঁ দেই মথাউৰি ওপৰে ওপৰে গৈ আছোঁ এইফালে দেখক এইটো ঘৰত দেখিছে চাংঘৰ টাইপৰ জুম কৰি দেখাই দিছোঁ এই জুম নহৈছে চাংঘৰ এই ঢেকীজাল আমাৰ এইফালে কিজাল বুলি কয় এখনক বাকী আপোনালোকৰ ফালে কি বুলি কয় নাজানো হা চবফালে চবটো কয় ন এইফালে গৈ আছোঁ এইফালে আমাৰ ককাইদেউ কি কৰি আছে ইয়াত এনে হৈ আছে এইখন হৈছে আমাৰ উলুমা দলং ফাইনেলি ইয়াত চাপৰি পাই গ'লোঁ মানে ৰাস্তা একেবাৰে বেয়া উলুমা দলঙত উলুমা হৈ আহিবলগীয়া হৈছে দেখা দিয়া ভিউ দেখা ৰাম ইমান বেয়া হ'ব বুলি নেভাবিছিলোঁ ফাইনেলি আহি আমি পাই গ'লোঁ নাও চাপৰিলৈ পালোঁহি আৰু চাপৰিত আহিয়ে মানে নাও এখন দেখা পালোঁ এখন চাওক ইয়াতে আমি ফটোশ্বুট কৰিম আমাৰ মেইন মানুহ আহিছে মেইন মানুহে কৰিব আৰু মাহঁত আহি আছে খোজকাঢ়ি আছে এই প্ৰকাণ্ড ৰ'দত এটা মজা লাগিছে চাগে সিহঁতক খোজকাঢ়ি তলত লাগিছে খোজকাঢ়ি ভাল লাগিছে গৰম উঠিছে অঁ তাৰপৰা এই বিচনীখন ভাল লাগিছে মা ভাগৰ মেইন মানুহ ক'ত আঁতৰ এইফালে আমাৰ মেইন মানুহে ফটোশ্বুট কৰাব এতিয়া আমি আৰু গৈ থাকোঁ বেহাত যাম বেহাৰ তালৈ যাম মানে এইবিলাক গছ গছনিত নাথাকোঁ সেইকাৰণে মানে এতিয়া গৈ থাকোঁ চাই থাকোঁ ফাইনেলি আমি মানে পাই গ'লি মানে বেহাৰটো অকণমান আগত আছে এইফালে আছে দেখা নাই মানে গছ গছনি বহুত বেছি হৈ গ'ল আগতে আমি আহোঁতে ইমান গছ গছনি নাছিলে মানে ইমান হাবি হৈ থকা নাছিলে এতিয়া মানে খুব বেছি গছ গছনি হৈ গ'ল বহুত হাবি হৈ গ'ল জংঘল টাইপ লাগিছে মানে আৰু ৰাস্তাটো আহোঁতে একদম ভয় আহি আছোঁ গায়ত্ৰী মই স্কুটিত আহিছোঁতো সেইকাৰণে মানে একদম বহুত হাবি হৈ গ'ল কৈছোঁ নহয় বহুত বেছি হাবি হৈ গ'ল সেইকাৰণে মানে বহুত ভয়কৈ আহিছোঁ আৰু আমি এতিয়া যোনটো বেহাৰ যাম সেই বেহাৰটো মানে এইফালে যাব লাগিব এই আমাৰ প্ৰভু ৰখি আছে যে গৰুটো গৰু তোমাৰ নামটোৱে গৰু আকৌ বেয়া নাপাবা মানে সেই ৰখি থকা সেইফালে যাব লাগিব মানে আৰু সেইফালে দেখিছে নহয় একদম পানী আছে স্কুটি নিব নোৱাৰি আৰু সেই ছাইডৰ ফালে স্কুটি নিওঁ বুলি ক'লেও মানে চলা লাইট দি থৈ দিয়া আছে সেইকাৰণে মানে স্কুটিখন নিব নোৱাৰি আৰু স্কুটিখন বৰ্তমান ইয়াতে ৰাখি দিলোঁ লক চক কৰি ইয়াতে ৰাখি দিম আমি খোজকাঢ়ি বেহালৈকে যাম এতিয়া আৰু নিচেই কাষতে এইফালে চাওক নদীখন বৈ আছে আপোনালোকক অকণমান দেখাই দিছোঁ নদী
দেখিছে নাই মানে ইয়াৰ পৰা জাপ মাৰিলেও মাই গড এইখন নদীখন ভালকৈ দেখা পাইছেনে মই আপোনালোকে ভালকৈ ফ'কাছ কৰিব পাৰিছেনে গম নাপাওঁ কাৰণ ময়ো ৰ'দৰ পৰা আহিছোঁ আৰু চকুটোৱে দেখা নাই মোৰ চকু পাৰ এনেও বেয়া বাৰু এইফালে নদীখন চাওক কি ধুনীয়া লাগিছে অ' মাই গড মা কচম বে ধুনীয়া লাগিছে এইফালে নাও আৰু এখন আছে নাওখনত সেই ফটো মাৰিব পাৰিম তো নদীখন ভাল লাগিছে পানী বহুত বেছি হৈ গ'ল পানীটো বহুত বেছি হৈছে আৰু জংঘল চক কিমান বেছি হৈ গ'ল আগতে আমি প্ৰায় ডান্সৰ ভিডিঅ'বিলাক ইয়াতে শ্বুটিং কৰিব আহোঁ কিন্তু ইমান হাবি নাছিলে এতিয়া বহুত বেছি হাবি হৈ গ'ল এইবিলাক আমাৰ খাপাই আহিছে খাপাই একদম মানে খোজকাঢ়ি আহিছে আমাৰ লগত কি ধুনীয়া লাগিছে চবেই মানে চাহত ৰখি দিলে এতিয়া চাহ থাকোঁ আমি বেহাললৈ গৈ থাকোঁ ফাইনেলি এতিয়া বেহালৈ গৈ আছোঁ আৰু এইফালে মানে আমাৰ গাড়ীতকৈ ল'ব পৰা নাই মোনাটো মোকো লৰাই দিছে এইফালে দুজনীয়ে মোনা ল'বলগীয়া হৈ গৈছে আৰু এইফালে গৈ আছোঁ এইফালে মানে এইটো কাৰোবাৰ আকৌ স্কুটিখন নিব নোৱাৰিলোঁ নহ'লে লৈ যাব পাৰিলোঁ ভালকৈ আৰু এতিয়া গৈ থাকোঁ চাবিটো তুমি লাষ্টখন এই তাৰ এইডাল দেখিছে নাই আপোনালোকে এইডাল চব মন কৰক মানে এইডাল হেৰি আমাৰ এইফালে চাপৰি হাতী আহে মানে ডাঙৰীয়া বাবা বুলি কয় তো এখেতৰ পৰা ছেফটি পাবৰ কাৰণে এই চ'লাৰ এই তাঁৰবিলাক লগাই থৈ দিছে সেইকাৰণে এতিয়া দি থৈ দিব পাৰে ন সেইকাৰণে ভয়তে ময়ো মানে স্কুটিখন আনিলোঁ তুমি বোকা ফালে সেইকাৰণে আৰু ক'লোঁ আৰু আপোনালোকক আৰু এইফালে চব গৈ আছোঁ খোজকাঢ়ি গৈ আছে তেখেতলোকে আমিও গৈ আছোঁ গৈ থাকোঁ বেহা পাই লওঁগৈ ৰ'দে ধৰিছে এইফালে গধুৰ হৈছে দেই ফাইনেলি বেহা আহি পাই গ'লোহি আৰু বেহা ৰখি আছোঁ এইফালে আমাৰ ককাই এইফালে আমাৰ লগৰকেইজনী বহি আছে ধুনীয়াকৈ এইফালে আমাৰ খুৰীহঁত এটা মানে আৰু বেহাৰ এটা মেইন মানুহ সেইফালে চাওঁ মাৰ ছাইড অঁ এইফালে আমাৰ বেহা মানে একদম মেইন মানুহ এটা বেহাত বহি থকা অঁ আনজুম হৈছে এইটো বেহাটো ধুনীয়া মই আগতে এই বেহাটোলৈ আহিছোঁ মানে ছাৰহঁতৰ লগত আহিছিলোঁ এবাৰ পিকনিক হ'লে আপোনালোকে হয়তো সেইটো ভিডিঅ' চোৱা নাই ইয়াতে মই মানে গাড়ীখন থৈছিলোঁ ভিডিঅ' ক'ত চাব মই তেতিয়া ভিডিঅ'ই বনোৱা নাই তো ইয়াতে মানে গাড়ী চাড়ী লৈ আহিছিলোঁ ধুনীয়াকৈ ইয়ালৈকে আনিব পাৰিছিলোঁ এতিয়া মানে ৰাস্তা বেয়া সেইকাৰণে আনিব পৰা নাই আৰু এইখন কি বুলি কয় যে এখন মানে জাবৰ চফা কৰা মানে জেং চফা কৰা ইয়াৰ বেয়া ষ্টাইলত কৈছোঁ জাবৰ চফা কৰা নহয় জেং চফা কৰা এটা চাই থাকোঁ এইটো বেহাটো ধুনীয়া কি মজা লাগিছে বঢ়িয়া লাগিছে তো অকণমান বহি লওঁ আৰু ভাল লাগিছে চানা খাম এতিয়া চাহৰ লগত চানা খাম এতিয়া বেলেগ নাখাওঁ এতিয়া আমাৰ চৌখা খান্দি আছে মানে ভাত বনাব দিয়া হয় নাই খানা নাই ভুল হৈ গ'ল মোৰ এই মানে চৌখাটো এইবিলাক কি কৰি আছে পুতি আছে খুটি পুতি আছে এটা ভাত বনাব ইয়াত তাৰপিছত আমাৰ মা আজি হেৰি কি বুলি কয় চাপৰিলে কিয় আহোঁ লাগিলে চাপৰি হাৱাটো ভাল আমাৰ এনেই ঘৰ হাৱাটো ভালেই তথাপিও আহোঁ লাগিলে বন্ধ দিন ক'লৈ যাওঁ কি কৰোঁ কতে মাৰোঁ ক'বলৈ গ'লে সান্তনা পাম বুলি কোৱা নিচিনা লাগে সেইকাৰণে ওলাই আহিলোঁ আৰু এতিয়া আমিও লগত আহিছোঁ নাই সেইকাৰণে আমাক পইচা দি আনিছে আকৌ আমি ডাঙৰ মানুহ নাই আমি ডাঙৰ মানুহ আমাক পইচা দি চাপৰিলৈ আনিছে আকৌ আমি নহ'লে এনেই ফাল্টু জেগাত নাহোঁতো এইফালে আমাৰ মেইন মানুহ আছে মেইন মানুহ বাৰ্থডে ছেকেণ্ড পাৰ্টটো আজি দিলোঁ আপলোড আপোনালোকে চাব যদি চোৱা নাই যদি চাইছে বাৰু লাইক হা খালি কোনো নেকি এনেই যিটি পুৰি দিয়ে খালি নাপায় নেখাই বাৰু বেয়া বস্তু নেখায় বাৰু নহয় মানে আমিও নাখাওঁ আজিলৈকে মানে খাই নাই পোৱা বাৰু আপোনালোকে চাব পাৰে এইবিলাক চব স্বচ্ছ ভাৰত মহাভাৰত আৰু মহাভাৰতৰ মেইন শুকনি মামা আমাৰ লগত লাইভ উপস্থিত আছে আপোনালোক দেখাই দিছোঁ হাউলি কৈ দিয়া আকৌ সেইফালে চোৱা আকৌ এয়া আৰু দেখা পালে বাক্সা খাই এইফালে আমাৰ আছে গোটেইবিলাক বহি আছে ধুনীয়াকৈ এইবিলাক আমাৰ এইবিলাক লেলা বহি আছে চাই থাকক আৰু এতিয়া আমি ফটো মাৰিবৰ কাৰণে যাম হয় নাই নদীত পানী হৈ আছে জাপ এটা মাৰি চাম যদি জিও আপোনালোকে ভিডিঅ' চাব পাব যদি নমৰে চাই থাকক ঠাণ্ডা দিন যিহেতু আকাশখন চাই ইমান ধুনীয়া নীলা আকাশ নীলা নাই বগা আমি আজিয়ে গম পাইছোঁ আকৌ নীলা বুলি ইডিট মাষ্টাৰ মেইন মাম ন ৰিয়েলি দেখিবৰ কাৰণে সঁচাকৈ বেয়া আকৌ ফটোত বেয়া ইডিট কৰি দিয়ে ধুনীয়া হৈ যায় গম পায় মানে আকাশখন নীলা কি ৰঙা বুলি
চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া চব্জি বনাই আছে চব্জি বনোৱা নাই মানে এইফালে মাছ ফ্ৰাই কৰি আছে আপোনাক দেখাইছে এইফালে মাছ হেতাখন ভাল লাগিছে হেতাখন ভাল লাগিছে তাৰপিছত হেৰি মানে আমি মানে চাবলৈ আহিলোঁ যেতিয়া খানাটো খাই যাওঁ ধুনীয়াকৈ সেইকাৰণে মানে এতিয়া মাছ চাছ ফ্ৰাই কৰি আছে ভাতটো খাই যাব লাগিব ধুনীয়াকৈ তো চাই থাকক আৰু ফটো চটো মাৰিব যোৱাই নাই যাম এতিয়া হয় মেইন মানুহ ফটো মাৰিব যাম এতিয়া হয় কাইলৈ আমি বেহাৰ পৰা আহি গ'লোঁ বেহাৰ পৰা মানে ফটো মাৰিবৰ কাৰণে আহিলোঁ এতিয়া চব্জি বনাই আছে ভাতটো খামগৈ চব্জি হোৱাৰ লগে লগে এতিয়া মানে ফটো চটো মাৰি আছোঁ ইয়াত ধুনীয়াকৈ আমাৰ বোলে আজি গায়ত্ৰীয়ে মোক মানে কৈছে ৰিকুৱেষ্ট এটা দিছে মানে মই আজি ছোৱালী মানে ছোৱালীয়ে বাৰু কিন্তু ছোৱালী মানে আজি বোলে ৰিলছত ল'ৰা হ'ব একদম ধুনীয়াকৈ গামোচা চামোচা মাৰি লৈছে একদম ধুনীয়াকৈ এইফালে ইছাহঁত আছে এইফালে আমাৰ মেইন মানুহ আছে এইফালে অংকি আছে এইফালে আমাৰ খাপাই আছে তো মানে ফটো চটো ইয়াত মাৰি আছে ধুনীয়াকৈ নদীৰ কাষত আৰু এতিয়া মানে ৰিল বনাওঁ বুলি কৈছে আৰু তো একদম ল'ৰা ছোৱা হৈ পাগুৰি চাগুৰি মাৰি লৈছে ধুনীয়াকৈ কি হয় চাওঁ যদি ভাল হয় আপোনালোকক দেখাম যদি বেয়া হয় নেদেখাওঁ তো এতিয়া ফটো চটো মাৰি ধুনীয়াকৈ ৰিল বনাই লওঁ তাৰপিছত ভাত খাব যাম তাৰপিছত আপোনালোকক দেখাই দিম কি হয় তো চাই থাকক আৰু ফাইনেলি ভাত খাব হৈ গ'ল এতিয়া ভাত খাব লৈছোঁ মানে মই পাহৰি দেখিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে মানে মই আধা ভাত খালোঁৱে এয়া চব এতিয়া দেখাই দিছোঁ এইফালে আমাৰ মেইন মানুহ খাই আছে এইফালে আমাৰ চবেই খাই আছে আৰু ধুনীয়াকৈ বহি বিলনীয়া ল'বলৈ লৈছে এইফালে মানে একদম ধুনীয়াকৈ চবেই বহি একদম ধুনীয়া পৰিৱেশত খাই আছোঁ কি ধুনীয়া চাংঘৰ ওচৰত এইফালে একদম বেলিটো আছে মানে চাপৰিত ধুনীয়া খাই আছোঁ মানে মই ভিডিঅ' কৰিব একদম পাহৰি থাকিলোঁ মানে আধা খাই হৈ গ'ল মোৰ তো আধাতে অকণমান ভিডিঅ' কৰিছোঁ আৰু চাওক আৰু তো খাই লওঁ আৰু দেই মোক লাগিব খাই লওঁ ফাইনেলি ভাত খাই হৈ গ'ল আৰু ভাত খাই মেলি অকণমান আজৰি ল'লোঁ আৰু মানে জিৰণি ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গৈ থকা মানে ৰাস্তাত নেদেখাওঁ মানে আহোঁতে আপোনালোকে ৰাস্তাত দেখালোঁ যথেষ্ট বেয়া আছিলে তো এতিয়া মানে গৈ থাকোঁ ঘৰত পাই আপোনালোকক লগ পাই আছোঁ এইফালে আৰু এটা বস্তু দেখাই দিওঁ এইফালে কহুৱা চক কহুৱা বন মোৰ শান্ত মন তো এইফালে কহুৱা দেখা পালে এতিয়া কহুৱা চাই থাকিব নালাগে মোকেও চাই থাকিব নালাগে ৰাস্তাও চাব নালাগে ঘৰত গৈ পাই লওঁ তাৰপিছত আকৌ আহি আছোঁ আপোনালোকৰ মাজতে কি হয় গৈ থাকোঁ সেই প্ৰভু আমাৰ শক্তি দিয়া মানে আমি স্কুটি লৈ আহিছিলোঁ যে সেইকাৰণে মানে এই চাপৰিৰ পৰা শাক লৈ লৈছে একদম মোনা তাত মানে অমিতা কচু বিভিন্ন ধৰণৰ শাক সোমাই আছে আৰু তো মানে মোনাটো এতিয়া আমাক নিব দিছে বেহাৰ পৰা আহিলোঁ বহুতখিনি পালোঁ মানে দাঙিব পৰা নাই আকৌ বিৰাট গধুৰ হৈছে স্কুটি আনিছোঁ নাই আমি স্কুটি নিব দিছে আকৌ এতিয়া দাং চাই থাকক দেই এই মোবাইলটো এনেকৈ লওঁ তুমি এইফালে হাঁ মই এইফালে ল'ম কান্ধত লৈ লওঁ তুমি এইফালে আকৌ দুইজন কান্ধত লৈ এনেই নিবলগীয়া হৈছে আকৌ এজনীও নাহিব নোৱাৰোঁ এনাৰ্জি নাইকিয়া হৈ থাকিলে বেয়া খুন্দা খাই গোঠংকত দুজনী পাৰিছা নাই নহয় এতিয়া কেমেৰাটো কৰিলোঁ নাই মই দেখালোঁ যে আপোনালোকক হাঁহিটো বেছিকৈ ওলোৱা নাই অথনি বেছি হাঁহি উঠিছিলে আকৌ নাই পোৱা নোৱাৰা ভিডিঅ' নকৰোঁ দেই ফাইনেলি চাবই পৰা আহি ঘৰ পাই গ'লোহি আৰু ঘৰ আহি মানে মুখ হাত ধুই আজৰি হৈ গ'লোঁ আৰু এইফালে মেইন মানুহ মানে আমি স্কুটি লৈ গৈছিলোঁ গায়ত্ৰী আৰু মই স্কুটি লৈ বুলি গৈছিলোঁ মেইন মানুহত খোজকাঢ়ি আহিছিলে তো আমি আগত পালোহি আমি আগত পাই মানে মোৰ ফোনটো চাৰ্জ নাইকিয়া অকল চাৰ্জ লগাই ল'লোঁ ধুনীয়াকৈ আৰু মোৰ চাৰ্জ মানে হ'ল আৰু 80 মান হ'ল তাৰপিছত মেইন মানুহত পাই গ'লি ন ভাগৰ লাগিলে নাই খোজকাঢ়ি একেবাৰে ভাগৰ লাগিলে আমাৰ আৰু ভাগৰ লাগিলে ততে যে শাকৰ মোনাটো দিলি আমাৰ অৱস্থা বেয়া আৰু ৰাস্তাটো ইমান বেয়া আপোনালোকে দেখা পালে তো ঘৰ আহি এতিয়া পাই গ'লো মেইন মানুহ ঘৰ যাব এতিয়া তই ঘৰ নাযাবি আজি থাকিবি আমাৰ ঘৰত দেই থাকিবি দেই অঁ থাকিব আজি মেইন মানুহ আমাৰ লগত থাকিব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ মোৰ বিন্দা কৈছা ইউটিউব চেনেলত